আছে এক্সাম মানে তিনিখন গ'ল আৰু দুখন আছে মেজৰ ছেকেণ্ড পেপাৰখন আছে আৰু আছে ইংলিছ আৰু আমাৰ এক্সাম শেষ হ'ব আপোনাৰ 1 তাৰিখে আৰু 1 তাৰিখে কি জানেনে 1 তাৰিখে শিৱৰাত্ৰি আৰু আমাৰ ঘৰৰ ওচৰতে শিৱৰাত্ৰি পাতিব আৰু এক্সাম হৈ যোৱাৰ পিছত মই একদম ধুনীয়াকৈ ঘূৰিব পাৰিম শিৱৰাত্ৰি চাব পাৰিম কিমান যে ভাল লাগি আছে মনটো আপোনালোককো দেখাম বাৰু মই কেনেদৰে এই বন্ধ দিনকেইটা এনজয় কৰি এক্সাম হৈ যোৱাৰ পিছত বহুত প্লেন আছে ঘূৰিবলৈ লগৰবোৰৰ লগত এনজয় কৰিবলৈ তাৰপিছত আৰু বেছিদিন নাপাম চাগে আৰু তাৰপিছত আকৌ আমাৰ ছেকেণ্ড ছেমৰ আপোনাৰ এডমিশ্যন হ'ব আকৌ ক্লাছ হ'ব আকৌ পঢ়াৰ লাইফৰ মাজলৈ যামগৈ এইটো এক্সামৰ পিছত দুদিনমান পাম আৰু সময় এনজয় কৰিবলৈ সেইকেইদিনতে অকণমান ভালকৈ ফুৰি ল'ব লাগিব নহ'লে আকৌ পঢ়া বা একো কৰিবও নোৱাৰিম অকল পঢ়া নামতে ব্যস্ত থাকিব লাগিব আৰু কলেজো তেতিয়া খুলিব কলেজো যাব লাগিব ভিডিঅ' তেনেকৈ বনাব নোৱাৰিম ভাবিছোঁ এক্সামটো হৈ যোৱাৰ শেষ হোৱাৰ পাছতে নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে চাব দেই মোৰ ভিডিঅ' আৰু আজিলৈ বিশেষ আৰু একো ভিডিঅ' নবনাওঁ আৰু ইমানখিনিকে ক'লোঁ এতিয়া পঢ়িবও হ'ল পঢ়োঁ এতিয়া এক্সামো আছে যে মেজৰখন ভালকৈ দিব লাগিব ন তেতিয়াতো ভাল মাৰ্কছ এটা পাব পাৰিম সেইকাৰণে সকলোকে পুনৰবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ওচৰতে থকা ঘণ্টি বটনটো দবাই দিব যাতে মোৰ ন'টিফিকেশ্যন আৰু